মই সুধিব বিচাৰিছোঁ এন ডি এক দেই তেওঁলোকৰ মিলামিলিটো আচলতে ওপৰা-ওপৰি মিলামিলি না ভিতৰা-ভিতৰি মিলামিলিটো আছেনে আচলতে এই মাৰামাৰি হ'ব কেন কেতিয়াবা বি পি এফ আৰু বিজেপি মই যিটো দেখা পাই আছোঁ সমষ্টিত মাৰামাৰি নহ'লেহে ৰক্ষা মই অনুৰোধ কৰিছোঁ মাৰামাৰি নহ'ব আপোনালোকে যেনে তেনে হ'লেও দাঁত কামুৰি মুখ কামুৰি ওঠ কামুৰি কিবাকে ইলেকশ্যনটো চলাই নিলে হ'ল খেলক কিন্তু মাৰামাৰি হ'ব নহয় নিজৰ ভিতৰত 9,000 5,000 1250 কিবা কিবি এইবিলাক হ'ল ৰাইজক বুৰ্বক বনাই ৰখাৰ যুগ ধৰি ৰাইজক মানে দমন কৰি ৰখাৰ বুৰ্বক বনাই ৰখাৰ এটা পলিচি আপুনি সুশিক্ষা দিয়ক সংস্থাপনৰ উচিত ব্যৱস্থা কৰক মানুহে নিজে কিনি খাব চাউল হাগ্ৰামা মহিলাৰ কিন্তু গৈছে আৰু প্ৰত্যেকটা নিৰ্বাচনৰ আগত কয় আৰু আজি এইটো ক'লে ন আকৌ অহা 5 বছৰৰ পিছত নিৰ্বাচনৰ ঠিক আগে ক'ব প্ৰত্যেক দলৰে একেই চৰিত্ৰ পুৰণি আৰু হাতীৰ সমান দলবিলাক ঠককৈ কপি আছে আজিৰ তাৰিখত দেই আপোনালোকে নিশ্চয় গম পায় আৰু আমি একেবাৰে মানে শ্ব' অফ কৰিবলৈ যোৱা নাই আমি ৰাজ্যৰ যিটো সমস্যা আচল ইছ্যু যিবিলাক শ্ৰমিকৰ সমস্যা খেতিয়কৰ সমস্যা ছাত্ৰ ছাত্ৰীৰ সমস্যা ইয়াত যিবিলাক ৰাইজৰ ইছ্যু আছে শিক্ষাৰ যিবিলাক সমস্যা আছে আপোনাৰ বনৰীয়া জন্তু আৰু মানুহৰ মাজৰ সংঘাতৰ যিটো সমস্যা আছে গোটেই উত্তৰ বেল্টটো ভেৰগাঁও সমষ্টিৰ গোটেই উত্তৰ বেল্টটোত পানী বনৰীয়া জীৱ জন্তুৰ লগত সংঘাত আৰু ক্ষুদ্ৰ চাহ খেতিয়কৰ যিটো সমস্যা আছে এই সমস্যাটোক আমি আমাৰ প্ৰায়ৰিটি লিষ্টত ৰাখিছোঁ সেইখিনি আমি ৰাইজৰ মাজত পুৰা প্ৰক্ষেপ কৰি আছোঁ যে আমি এইবিলাক ইছ্যুক লৈ ৰাজনীতি কৰিম আমি কাৰোবাক সমালোচনা কৰি কাৰোবাক গালি গালাজ কৰি কিবা মানে ধৰ্মৰ নামত জাতিৰ নামত আমি মানে হেৰিটো নকৰোঁ ৰাজনীতিটো নকৰোঁ ঠিক তেনেকুৱা দেখা পাইছে নেকি আপুনি যিহেতু আঞ্চলিক ৰাজনৈতিক দল আছে আৰু ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আছে তেওঁলোকে ঠগবাজি কৰি ফালে ভোট আদায় কৰিবৰ কাৰণে চেষ্টা কৰিছে নিশ্চিতভাৱে আপোনাৰ যিবিলাক পইচা পাতি চলি আছে যে দিয়াবিলাক 9,000 1250 টকা কিমান দি থকা যে আছে সেইটো ইলেকশ্যনৰ আগে কিয় দিয়ে ইমান দিয়ে মৰমটো কিয় নাজাগে মাক যদি হয় বাপেক যদি হয় ইলেকশ্যনৰ আগতহে মৰমটো জাগে নেকি মৰমটোতো চিৰদিন জাগি থাকিব লাগে সদায় জাগি থাকিব লাগে কিয় স্থায়ী সমাধান নকৰে অনুসূচীকৰণ বা জনজাতিকৰণৰ কি হ'ল স্থায়ী সমাধান কিয় নহ'ল মাটিৰ পট্টাটো দিম বুলি যে ঘোষণা কৰিলে ইলেকশ্যনৰ আগে কিয় ঘোষণা কৰে কিমান প্ৰেক্টিকেল এই কথাটো সেইটোতো ক'ব লাগিব ন কিমান প্ৰেক্টিকেল BPF-ৰ হাগ্ৰামা মহিলাৰ কিন্তু ঢল কোবাই কৈছে মাটি পট্টা দিম আৰু বহুখিনি প্ৰত্যেকটা নিৰ্বাচনৰ আগত কয় আৰু আজি এইটো ক'লে ন আকৌ অহা 5 বছৰৰ পিছত নিৰ্বাচনৰ ঠিক আগে ক'ব প্ৰত্যেক দলৰে একেই চৰিত্ৰ হয় কওকচোন দেখা গৈছে যিহেতু মানে চিলিণ্ডাৰৰ যিটো দাম বৃদ্ধি হৈ গৈছে চিলিণ্ডাৰৰ দাম বৃদ্ধি হৈছে প্ৰত্যেকজন মানুহৰ ঘৰত চিলিণ্ডাৰ আছে প্ৰত্যেকজন মানুহৰ ইছ্যু হয় সেইটো হয়নে নহয় সেই বিষয়টো যেতিয়া প্ৰশ্ন সুধিছে সাংবাদিকে তেতিয়া তেওঁ গা এৰাই চলা ধৰণৰ উত্তৰ দিছে এজন জনপ্ৰতিনিধিৰ লাখ মানুহ এজন জনপ্ৰতিনিধি তেওঁ লাখ মানুহৰ ভোট লৈ শাসনত বহিছে তেওঁ দায়িত্ব লৈ উত্তৰ দিব লাগিব মই গ্ৰাহক নহয় মই বেপাৰী নহয় এইটো কিবা উত্তৰ হ'ল নেকি 9,000 টকীয়াটো কি ক'ব পাৰি প্ৰলোভন মানুহক সুশিক্ষা ল'বলৈ দিয়া নাই স্কুলবিলাকত শিক্ষক নাই এইটো মই য'ত থিয় হৈ আছোঁ তাৰ সিফালেই ডিমাকুছী হস্পিটেলখন আছে মডেল হস্পিটেল আপুনি CT স্কেন কৰাব নোৱাৰে এক্সৰে কৰাব নোৱাৰে আপোনাৰ যদি মেলেৰিয়া হৈছে বা টাইফয়েড হৈছে ব্লাড টেষ্ট আপুনি ইয়াত কৰাব নোৱাৰে সাধাৰণ সৰু মাইনৰ অপাৰেশ্যনখিনি ইয়াতে নহয় দেই এতিয়া গতিকে এই যে 9,000 5,000 1250 কিবা কিবি এইবিলাক হ'ল ৰাইজক বুৰ্বক বনাই ৰখাৰ যুগ ধৰি ৰাইজক মানে দমন কৰি ৰখাৰ বুৰ্বক বনাই ৰখাৰ এটা পলিচি আপুনি সুশিক্ষা দিয়ক সংস্থাপনৰ উচিত ব্যৱস্থা কৰক মানুহে নিজে কিনি খাব চাউলক আপোনাক ফ্ৰী চাউল দিয়া মানে আপোনাক মানে কিবা আঁচনি নামত টকা সোমাই দিয়া মানে আপোনাক ভিখাৰী বনাই থৈছে আপুনি দয়াৰ পাত্ৰ যেনিবা সেইটোতো উপযুক্ত মানুহ বহুতে পোৱা নাই বহুত ক্ষমতাশালী মানুহৰ ঘৰৰ পৰিয়ালেই পাইছে বুঢ়াৰীয়ে পাইছে শাহুৱেকে পাইছে জীয়েকে পাইছে পুতেকে পাইছে তেনেকুৱা ধৰণৰ লিষ্ট বহুত আছে ন আমাৰ ওচৰত আমি দেখাই আছো ৰাইজক আৰু দেখাম ৰাইজক ঠিক তেনেকুৱা মানে যিটো 9,000 টকা অৰুণোদয়ৰ নামত তেওঁলোকে দিলে এইটো মাধমাৰ মাৰিছে নেকি যিহেতু নিশ্চিতভাৱে মাধমাৰ মাৰিছে যিহেতু মানে এতিয়া বৰ্তমান চিলিণ্ডাৰৰ যিটো মূল্যবৃদ্ধি সেই মূল্যবৃদ্ধিটো উঠাই লৈ যাব বিচাৰিছে অকল চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হৈছে নেকি দাদা মই আপোনাক সুধিব বিচাৰিছো কোনটো বস্তুৰ মূল্য বৃদ্ধি হোৱা নাই এই সাধাৰণ বটমটোৰ পৰা আৰম্ভ কৰি লোহা লংকৰ ঔষধ পাতি সাৰ কিতাপ কানি কাপোৰ কানি চবতে দেখোন মূল্য বৃদ্ধি হৈছে আপুনি চিলিণ্ডাৰৰ কথাটোহে কৈ আছে আপুনি বাকী বস্তু কম দামত পায় নেকি
বাকী যিবিলাক বস্তু আপুনি ব্যৱহাৰ কৰে ঘৰত কম দামত পায় নেকি? নিশ্চিত সঁচাকৈ যিহেতু মহিলাসকলৰ কাৰণে 9,000 টকীয়া অৰুণোদয় কৰিছে, বহুখিনি মানুহে মানে তেওঁলোকৰ ওচৰলৈ গৈ পেলাই নিবেদন কৰি পেলাই 9,000 টকাটো পাবলৈ সক্ষম হৈছে। তেনে ক্ষেত্ৰত মই আপোনাক নাই কথাটো এনেকুৱা স্যাৰ, তেওঁলোকে আকৌ ঘূৰাই নিব নেকি? আপুনি বছৰ ধৰি মোৰ ওপৰত আপুনি বালি ঢালি আছে দেই, বছৰ ধৰি, আৰু ইলেকশ্যনৰ ঠিক আগে আহি অলপমান আপুনি একমগ পানী ঢালি দিছে, আৰু আপুনি কৈছে চাহ তোৰ হাহাকাৰত মই তোক পানী খুৱাই আছো। আৰে বালি যে আপুনি 5 বছৰ দি মোক ঢালি আছিলে সেইটো কোনে ক'ব? আপুনি হাহাকাৰ অৱস্থা কৰি ৰাখিছে ন, চৰকাৰখনে হাহাকাৰ অৱস্থা কৰি ৰাখিছে। মূল্য বৃদ্ধি, নিবনুৱা সমস্যা, 12,000 পোষ্ট ওলাই 23 লাখে চাকৰি দিয়ে, সেইটোৰ উত্তৰ দিয়কচোন। মই চেলেঞ্জ কৰিছো, সেইটোৰ উত্তৰ দিয়কচোন। 12,000 চৰকাৰী পোষ্ট ওলাই 23 লাখ ল'ৰা ছোৱালীয়ে আবেদন কৰে চাকৰি বিচাৰি, তাৰমানে 22 লাখ 88,000 ল'ৰা ছোৱালী ইতিমধ্যে বঞ্চিত হৈ আছে চাকৰিৰ পৰা। তাৰমানে নিবনুৱা সমস্যা কিমান ভয়াৱহ ৰাইজে মানে অনুভৱ কৰি আছে। 9,000 লৈছে যদিও ৰাইজে অনুভৱ কৰি আছে। টকাখিনি ৰাইজৰ হয়, ৰাইজৰ নামত ঋণ লৈছে, মাহে ঋণ লৈছে। মই কোৱা কথা নহয়, চৰকাৰী ৰিপৰ্ট। আপুনি কেগৰ ৰিপৰ্ট চাওক, আপুনি অসম চৰকাৰৰ ৰিপৰ্ট চাওক, আপুনি ভাৰত চৰকাৰৰ ৰিপৰ্ট চাওক। চাহ বাগিচাত যে এই অনুদান, এই আঁচনিবিলাকে যে কোনো ধৰণৰ প্ৰভাৱ পেলোৱা নাই, সেই ৰিপৰ্টটো কেগে কৈছে, কম্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়াই। মই পঢ়িছো নহয় ৰিপৰ্ট, আমিতো পঢ়া শুনা কৰিছো ন। এতিয়া আমাক কোনোবাই ঠগাই পেলাই ভোট ল'ব নোৱাৰে, সেইটো আৰম্ভণি হৈ গ'ল। এইটো আমি পেপাৰটো বজাই দিলো, ভোটটো আমি বজাই দিলো যে এতিয়া আমাক পইচা দিলে ভোটটো তহঁতে নাপাব, নিশ্চিতভাৱে নাপায়। আৰু মই চেলেঞ্জ কৰিছো, কিমান টকা আছে তেওঁলোকে খৰচ কৰক, আমি ৰাইজক আচল ৰাজনীতি শিকাবলৈ ওলাইছো। ভেৰগাঁও সমষ্টিত NDAৰ প্ৰাৰ্থী আছে PPFৰ, কিন্তু বিজেপিৰ নাই। তেনে ক্ষেত্ৰত NDA হিচাপে যৌথভাৱে তেওঁলোকে নিৰ্বাচনত নামি পৰিছে, প্ৰত্যাহ্বান জনাব পাৰিব আপুনি? মই সুধিব বিচাৰিছো NDAক দেই, তেওঁলোকৰ মিলামিলিটো আচলতে ওপৰা-ওপৰি মিলামিলি না ভিতৰা-ভিতৰি মিলামিলিটো আছেনে আচলতে? মাৰামাৰি হ'ব কেন কেতিয়াবা BPF আৰু BJP, মই যিটো দেখা পাই আছো সমষ্টিত। মাৰামাৰি নহ'লেহে ৰক্ষা। মই অনুৰোধ কৰিছো, মাৰামাৰি নহ'ব, আপোনালোকে যেনে তেনে হ'লেও দাঁত কামুৰি, মুখ কামুৰি, ওঠ কামুৰি কিবাকে ইলেকশ্যনটো চলাই নিলে হ'ল, খেলক। কিন্তু মাৰামাৰি হ'ব নালাগে নিজৰ ভিতৰত। ইলেকশ্যন 12 দিনৰ কথা, 15 দিনৰ কথা, তাৰপিছত আকৌ নিজৰে মানুহ চব। গতিকে আমি অহিংসভাৱে নিৰ্বাচনটো হওক, কিন্তু ৰাইজৰ ইচ্যুত হওক। কিয় উজনি অসমৰ পৰা সময় গগৈয়ে আহি খৈৰাবাৰীত এগৰাকী ট্ৰাইবেল মানুহৰ ঘৰ বনাই দিব লগা হৈছে? প্ৰশ্নটো আপুনিও সোধা উচিত দাদা, আপুনি এগৰাকী ট্ৰাইবেল মানুহ। মোৰ কিন্তু আত্মসন্মানত লাগিছে। এইখন BTCত, এইখন অসমত কৌটিপতি ৰাজনীতিবিদ আছে, তেওঁলোকৰ গুৱাহাটীত ঘৰ, বেংগলোৰত ঘৰ, ল'ৰা ছোৱালী ক'ত পঢ়ে, এৰোপ্লেনত অহা যোৱা কৰে, AC ৰুমত থাকে, তেওঁলোকে মাটি খচি নাপায়। সেনেকুৱা এগৰাকী ৰাজনীতিবিদ, দপদপাই ফুৰা ৰাজনীতিবিদবিলাকৰ ওচৰতে কোনোবা মানুহে থাকিবলৈ ঘৰ নাই, খাবলৈ খাদ্য নাই, চিকিৎসা পাবলৈ তেওঁলোকৰ সাধন নাই আজিৰ যুগত, তেতিয়াহ'লেতো ক'ব লাগিব ন, কোনোবাইতো ক'ব লাগিব। আমি ক'বলৈ ওলাইছো, আৰু আমি ক'বলৈ ওলোৱাৰ কাৰণে বহুত মানুহৰ মানে ঠককৈ ভাত ভৰি কঁপিব ধৰিছে। হৃদয়ত আপোনাৰ বহুখিনি অনুভূতি দেখা পালো। আপুনি যিহেতু ৰাইজৰ এজন প্ৰতিনিধি হ'বলৈ গৈ আছে, হয়, ৰাইজৰ যি দুখ বেদনা সেইবিলাক আপুনি গোটেই ফুটাই উঠাইছে আজি। হয়, কিমান ভোট লৈ আপুনি জিকিব পাৰিব? মই ৰাইজক আহ্বান জনাম যে আপোনালোকে প্ৰলোভনৰ ৰাজনীতিত বহুত ভোট দিলে, এবাৰ আপোনালোকৰ নিজৰ কাৰণে ভোট দিয়ক। প্ৰভাত দাস পানিকাক ভোট দিব নালাগে, ৰাইজক ভোট দিয়ক। ৰাইজৰ ইছ্যু যিজন ল'ৰাই কৈ আছে, যিজন মানুহে কৈ আছে, যিজন ব্যক্তিয়ে কৈ আছে, তাক ভোট দি চাওকচোন। মই গেৰাণ্টি দিব বিচাৰিছো, আজি আপুনি মোৰ ভিডিঅ'টো লৈ আছে, ৰেকৰ্ডিং থাকিব, আপোনালোকৰ বাতৰি প্ৰচাৰ হ'ব, ইণ্টাৰনেটত যাব। যদি মই জিকি যাওঁ, কি আছে গেৰাণ্টি? যদি মই জিকি যাওঁ, তাৰ গেৰাণ্টি দিছো, দৰমহাৰ পইচাখিনিৰ বাহিৰে মোক 1 টকাও বেলেগ পইচা নালাগে। আৰু দৰমহাৰ পইচাৰ পৰাও মই জৰুৰী মানুহখিনিক, যিখিনি লাগতিয়াল মানুহ আছে, যাক দৰকাৰ আছে, দৰমহাৰ পইচাৰ পৰাও মই মানুহক পইচা দি সহায় কৰিম। এইটো আপুনি লিখি ৰাখক, যিখিনি শুনি আছে, আপোনালোকে ভিডিঅ' কৰি আছে, অসমৰ লাখ মানুহে শুনিব। নালাগে মই 10-15 হাজাৰ টকাত চলো, আৰামত চলো। মোৰ লোভ নাই, এই দামী গাড়ীত ঘূৰাৰ লোভ নাই। মোৰ 5 বিঘা মাটি আছে, আৰামত চলি যায়। কিন্তু আদিবাসীসকলৰ এটা সমস্যা আছে, ভূমি পট্টা, ট্ৰাইবেল ইছ্যু লৈ কি কাম কৰিব? নিশ্চিতভাৱে যিখিনি আমাৰ সমস্যা, তাক আমি শক্তিশালীভাৱে উত্থাপন কৰিম, দাবী জনাম। তাৰ কাৰণে টেকনিকেলি যিমান যেনেকৈ আগবাঢ়িব লাগে আমি আগবাঢ়িবলৈ চেষ্টা কৰিম। অকল আমাৰ সম্প্ৰদায়খিনিৰ কথা ভাবিলেতো মই নহ'ব। যদি মই জনপ্ৰতিনিধি হওঁ, তেতিয়াহ'লে মই ৰাইজৰ MLA হ'ম। তাত বড়ো থাকিব,
আদিবাসী মূলৰ মানুহ থাকিব, চাহ জনগোষ্ঠীয় লোক থাকিব, ৰাভা থাকিব, গোৰ্খা থাকিব, ভাষিক অসমীয়া থাকিব, বাংলা ভাষী মানুহ থাকিব, মুছলমান মানুহ থাকিব, বৌদ্ধ থাকিব, খ্ৰীষ্টিয়ান থাকিব, সকলোৰে মই জনপ্ৰতিনিধি হ'ম। আৰু তেওঁলোকৰ পইচা লৈ ফালেহে মই দৰমহা পাম। তেওঁলোকৰ পইচাৰ পৰাহে মোৰ গাড়ীখন চলিব, তেওঁলোকৰ পইচাৰে মোৰ ডিজেল পেট্ৰলটো ভৰিব, মোবাইলৰ খৰচখিনি আহিব। গতিকে মোক ৰাইজে দায়িত্ব দিবহে, ৰাইজৰ ৰজা নাপাতে। আৰু এই বস্তুটো আমি আৰম্ভ কৰিব বিচাৰিছো যে ৰাইজহে আচলতে যে ৰজা, ৰাজনীতিবিদবিলাকে বুজি পাওক। তাৰ আৰম্ভণি ভেৰগাঁৱৰ পৰা হ'লে কি আপত্তি আছে? আপোনাৰ আপত্তি আছে নেকি? নিশ্চিতভাৱে নাই। আমি তাৰ আৰম্ভণি গোটেই অসমত, গোটেই ভাৰতবৰ্ষত বিয়পাবলৈ চেষ্টা কৰিম। ডেকা ল'ৰা হৈ ৰাজনীতি আৰম্ভ কৰিছোৱে, গতিকে আগৰ ফালে বহুত কিবা কিবি বাকী আছে কৰিবলৈ। ভেৰগাঁওবাসী সৰ্বস্তৰৰ ৰাইজক মই হাতযোৰ কৰি আহ্বান জনাইছো। বহুত দিলে আপোনালোকে, বহুত ভোট দিলে, এইবাৰ অলপ বেলেগ ধৰণে ভোট দি চাওক। আপোনালোকৰ যিবিলাক ইছ্যু, মই সিদিনাখনে মোৰ ইস্তাহাৰ কেনেকুৱা হ'ব ৰাতিপুৱা 3:30টাৰ পৰা লিখি 6টামান বজাত সম্পূৰ্ণ কৰি মই ভিডিঅ' বনাই ফেচবুকত দিছো। মই চেলেঞ্জ কৰিছো। প্ৰকাশ কৰিছে আপুনি? ইস্তাহাৰ মই ইতিমধ্যে খচৰাটো প্ৰস্তুত হৈ গৈছে, প্ৰকাশ কৰিম। আমাৰ যিদিনাখন ইয়াতে হেড অফিচটো ইয়াত হ'ব ডিমাকুছিত, সিদিনাখনেই প্ৰকাশ কৰিম। মই চেলেঞ্জ কৰিছো, মোৰ দৰে এতিয়াৰ প্ৰাৰ্থী কোনোবাই যদি নিজৰ ইস্তাহাৰখনত ৰাইজৰ প্ৰধান ইছ্যুবিলাক তেনেকৈ উত্থাপন কৰিব পাৰিছে, তেতিয়াহ'লে কৰি দেখাওকচোন। মই চেলেঞ্জ কৰিছো। আগতে যদি কোনোবাই কৰিছে, কৰি দেখাওক। চিধা কথা। ৰাজনীতিবিদবিলাকে নিজৰ মানে যিটো মনোভাৱ, মানে টকা মাৰি খোৱাৰ, মাটিৰ ওপৰত মাটি বঢ়োৱাৰ, বিল্ডিঙৰ ওপৰত বিল্ডিং বনোৱাৰ, দামীৰ ওপৰত দামী গাড়ী লোৱাৰ যিটো মনোভাৱ, সেইটো সলাব লাগিব। 1-1.5 লাখ টকা, 2 লাখ টকালৈকে দৰমহা দিয়ে বিধায়কক, MP-ক, MCLA বিলাকক। সেইখিনি দি আৰামত চলিব পাৰেতো, সেইখিনি দি আৰামত চলিব পাৰে। আপোনাৰ যিটো চিহ্ন, ধনু কাঁড়ৰ চিহ্ন, ধনু কাঁড়ৰ চিহ্ন। ধনুৰ কাঁড়ৰ অৰ্থ হৈছে লক্ষ্য, স্থিৰ লক্ষ্য আৰু গতি। কাঁড় যেতিয়া আপুনি নিক্ষেপ কৰি দিব, ই গতিশীল হৈ যায়, ই গতিত যায় আৰু এটা লক্ষ্যত গৈ তেওঁ মানে টাচ কৰে, স্পৰ্শ কৰে কাঁড়টোৱে। তো ভোটাৰসকললৈ কি আহ্বান থাকিব? ভোটাৰসকললৈ আহ্বান জনাইছো, বিবেকেৰে ভোট দিয়ক। মানে ছাগলীৰ মাথা এটাৰ দাম বেছি থাকে, আপোনাক বিবেকেৰে ভোট দিব লাগে না বেলেগক? মোক দিব লাগিব বিবেকেৰে ভোট। বিবেক আৰে যিবিলাক, শুনক দাদা, যিকেইজন প্ৰাৰ্থী আছে তেওঁলোকৰ ৰেকৰ্ডবিলাক চাওক, তেওঁলোকৰ সম্পত্তিবিলাক চাওক, কেনেকে ইমান সম্পত্তি হ'ল। ৰাইজে উত্তৰ বিচাৰক। ৰাইজৰ মূৰত কঁঠাল ভাঙি ফালে খাইছে, তো ৰাইজেতো উত্তৰ বিচাৰিব লাগিব ন। গতিকে মই আহ্বান জনাইছো, আমাৰ ধনু কাঁড়ৰ যিটো চিহ্ন, এইটো বিৰাট অৰ্থব্যঞ্জক চিহ্ন। তাতে আপোনাৰ স্থিৰ লক্ষ্য এটা আছে আৰু গতি আছে। আমি স্থিৰ লক্ষ্য লৈ গতিশীলভাৱে আগবাঢ়ি আছে। আৰু ধনু কাঁড় কাৰ নহয় সকলোৰে। আজি আমাৰ অঞ্চলত বহুত ল'ৰা ছোৱালীয়ে আৰ্চাৰী খেলি আছে। আপুনি ৰামায়ণ পঢ়ক, ধনু কাঁড়ৰ কথা পাব। আপুনি মহাভাৰত পঢ়ক, ধনু কাঁড়ৰ কথা ক'ব। আপুনি বিৰচা মুণ্ডাৰ কথা কওক, ধনু কাঁড়ৰ কথা আছে। আপুনি তুলাৰাম সেনাপতিৰ কথা কওক, ধনু কাঁড়ৰ কথা আছে। আপুনি টিকেন্দ্ৰজিতৰ কথা কওক, ধনু কাঁড়ৰ কথা আছে। ধনু কাঁড় সংগ্ৰামৰ প্ৰতীক, ধনু কাঁড় গতি আৰু লক্ষ্যৰ প্ৰতীক। তাত সকলোকে ভোট প্ৰদান কৰিবলৈ আমি আহ্বান জনাইছো।